সৌৰজগতৰ কোনটো গ্ৰহত জীৱক সমৰ্থন কৰে অৰ্থাৎ জীৱ পোৱা যায়? পৃথিৱীত। যদিও আমাৰ সৌৰজগতৰ আন শৰীৰৰ যেনে শনিৰ, চন্দ্ৰ, টাইটান এনে লাগে যেন তেওঁলোকে এসময়ত কোনো ধৰণৰ জীৱৰ প্ৰতি আতিথ্যশীল হ'ব পাৰিলেহেঁতেন, আৰু বিজ্ঞানীসকলে এতিয়াও মংগল গ্ৰহৰ পৃষ্ঠৰ তলত জীৱাণু খনন কৰাৰ আশা ৰাখিছে। পৃথিৱী এতিয়াও জীৱনক সমৰ্থন কৰিবলৈ জনাজাত একমাত্ৰ পৃথিৱী। কোনে লোথাল আৱিষ্কাৰ কৰিছিল? পুৰাতত্ত্ববিদ এছ.আৰ. ৰাওৱে। প্ৰত্নতাত্ত্বিক এছ.আৰ. ৰাওৱে দলবোৰক নেতৃত্ব দিছিল যিয়ে 1954 পৰা 63 চনত বন্দৰ চহৰ লোথালকে ধৰি কেইবাটাও হৰপ্পা স্থান আৱিষ্কাৰ কৰিছিল। হৰপ্পা সংস্কৃতিৰ দুটা উপ-সময় চিহ্নিত কৰা হৈছে: পিৰিয়ড এ টু 400 to 1900 খ্ৰীষ্টপূৰ্ব আৰু পিৰিয়ড বি 1900 পৰা 1600 খ্ৰীষ্টপূৰ্ব। মহেঞ্জোদাৰোৰ দৰে লোথাল শব্দটোৰ অৰ্থ হৈছে দেৱতাৰ ঢিপ। কোনে হৰ্ষচৰিত লিখিছিল? বাণভট্টই হৰ্ষচৰিত লিখিছিল। বানা, যাক বাণভট্ট বুলিও কোৱা হয়, 7ম শতিকাত বিকশিত হৈছিল। তেওঁৰ নাম সংস্কৃত গদ্যৰ অন্যতম শ্ৰেষ্ঠ প্ৰভু, যি মুখ্যতঃ তেওঁৰ ইতিহাস হৰ্ষচৰিতৰ বাবে বিখ্যাত আছিল। হৰ্ষৰ জীৱনত বৌদ্ধ সম্ৰাট হৰ্ষৰ ৰাজকীয় আৰু সময়ৰ চিত্ৰ। গংগোত্ৰী, যমুনা, কেদাৰনাথ, বদ্ৰীনাথ আৰু মুছৰি কোন ৰাজ্যত আছে? উত্তৰাখণ্ডত। উত্তৰাখণ্ড ৰাজ্যৰ গড়ৱাল অঞ্চলত অৱস্থিত এই বৰতনীত 4টা স্থান আছে: যমুনোত্ৰী, গংগোত্ৰী, কেদাৰনাথ আৰু বদ্ৰীনাথ। বিশ্বৰ প্ৰথম মানচিত্ৰ কোনে নিৰ্মাণ কৰিছিল? বিশ্বৰ প্ৰথম মানচিত্ৰ এনাক্সিমাণ্ডাৰ। এনাক্সিমাণ্ডাৰে বিশ্বৰ প্ৰথম মানচিত্ৰ অংকন কৰিছিল। পৃথিৱীৰ মানচিত্ৰ তৈয়াৰ কৰাৰ আটাইতকৈ প্ৰাচীন গ্ৰীক আছিল এনাক্সিমাণ্ডাৰ। খ্ৰীষ্টপূৰ্ব 600 শতিকাত তেওঁ পৃথিৱীখন নলাকাৰ বুলি ধৰি লৈ সেই সময়ত জনা পৃথিৱীৰ এখন মানচিত্ৰ আঁকিছিল। গোলাকাৰ পৃথিৱীৰ ধাৰণা ব্যৱহাৰ কৰি বিশ্বৰ মানচিত্ৰ আঁকিবলৈ প্ৰথম গ্ৰীক আছিল এৰাষ্ট্ৰোথেনিছ। ভাৰতৰ প্ৰথম মানচিত্ৰ কোনে নিৰ্মাণ কৰিছিল? ভাৰতৰ প্ৰথম মানচিত্ৰ জেমছ ৰেনেলে নিৰ্মাণ কৰিছিল অৰ্থাৎ আঁকিছিল। জেমছ ৰেনেল, তেওঁৰ জন্ম হৈছিল 3 ডিচেম্বৰ 1742 চনত চুডলেডেভেন। তেওঁৰ সময়ৰ আগশাৰীৰ ব্ৰিটিছ ভূগোলবিদ, আৰু তেখেতে 29 মাৰ্চ 1830 চনত লণ্ডনত মৃত্যুবৰণ কৰিছিল। ৰেনেলে ভাৰতৰ প্ৰথম প্ৰায় সঠিক মানচিত্ৰ নিৰ্মাণ কৰিছিল আৰু এ বেংগল এটলছ 1779 প্ৰকাশ কৰিছিল, যি ব্ৰিটিছ কৌশলগত আৰু প্ৰশাসনিক স্বাৰ্থৰ বাবে গুৰুত্বপূৰ্ণ কাম কৰিছিল। পৃথিৱীৰ প্ৰথম পুৰুষ কোন? পৃথিৱীৰ প্ৰথম পুৰুষ আদাম। আদাম প্ৰথম ব্যক্তি আছিল। তেওঁৰ সৃষ্টিৰ দুটা কাহিনী আছে। প্ৰথমে কৈছিল যে ঈশ্বৰে তেওঁৰ প্ৰতিচ্ছবিত পুৰুষ আৰু মহিলাক একেলগে সৃষ্টি কৰিছিল। অসমত কোনে তেল পাইছিল? অসমত তেল ইংৰাজে পাইছিল, কিন্তু আৰ. উইলকছ নামৰ এজন ব্যক্তিয়ে অসমত তেল উদ্ভাৱন কৰিছিল। অসমত তেলৰ আটাইতকৈ পুৰণি ৰেকৰ্ড কৰা প্ৰসংগটো 46তম ৰেজিমেণ্ট নেটিভ ইনফেণ্ট্ৰিৰ লিউড আৰ. উইলকছৰ পৰা বিচাৰি উলিয়াব পাৰি, যিয়ে ইয়াক এনেদৰে দেখিছিল: "খুব সোঙে ৰোগা ৰঙীন হৈয়ে গেছ আৰ সেউজীয়া পেট্ৰলিয়ামেৰ দুৰ্দান্ত বুদবুদ"। 1825 6, 7, 8 চনত সম্পাদন কৰা অসম আৰু চুবুৰীয়া দেশসমূহৰ জৰীপৰ স্মৃতিগ্ৰন্থত এনেদৰে পোৱা যায়: অসমত কোনে চাহ আৱিষ্কাৰ কৰিছিল? অসমত ৰবাৰ্ট ব্ৰুছে চাহ আৱিষ্কাৰ কৰিছিল। ইউৰোপলৈ অসমৰ চাহ জোপোহাৰ পৰিচয়
অসমৰ চাহ জোপোহাৰ পৰিচয় এজন স্কটিছ দুঃসাহসী ৰবাৰ্ট ব্ৰুচৰ সৈতে সম্পৰ্কিত, যি স্পষ্ট 1823 চনত ইয়াৰ সন্মুখীন হৈছিল। খবৰ অনুসৰি ব্ৰুচে অঞ্চলটোত ব্যৱসায় কৰোঁতে উদ্ভিদটো অসমত বন্য হৈ থকা দেখিছিল। ইয়াতে উদ্ভিদটো বুলি ক'বলৈ গ'লে চাহগছ অসমত বন্য অৰ্থাৎ হাবি বনৰ দৰে হৈ থকা দেখা গৈছিল। কিমান চনত অসম চাহ কোম্পানী প্ৰতিষ্ঠা কৰা হৈছিল? 1839 চনত অসম চাহ কোম্পানী প্ৰতিষ্ঠা কৰা হৈছিল। 1938 চনত এই বাগিচাৰ পৰা সূক্ষ্ম মানদণ্ডৰ চাহল লণ্ডনত উপস্থিত হোৱাৰ লগে লগে চহৰখনৰ বাণিজ্যিক চক্ৰই অসমত চাহ খেতিৰ প্ৰতি তীব্ৰ আগ্ৰহ লয় আৰু চাহৰ ওপৰত ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰশাসনৰ পৰীক্ষামূলক সম্পত্তি অধিগ্ৰহণ কৰিবলৈ 1839 চনত অসম কোম্পানী নামেৰে জনাজাত এটা কোম্পানী গঠন কৰা হয়। বন্ধুসকল, মই আপোনালোকৰ বাবে এই জিকে প্ৰশ্নখিনি বহুত কষ্ট কৰি গুগলৰ পৰা বা অন্য কিছুমান কিতাপৰ পৰা বিচাৰি উলিয়াই আপোনালোকৰ মাজত দাঙি ধৰিছোঁ। যদি ক'ৰবাত কিবা ভুল হৈছে আপোনালোকে কমেণ্ট ছেকশ্যনত লিখি দিব আৰু মোৰ ভুলবোৰ শুধৰাই দিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই আগলৈকেও এনেধৰণৰ ভিডিঅ' আপোনালোকৰ মাজত দাঙি ধৰি থাকিম। ধন্যবাদ।